So hi friends, কালি হ'ল আমাৰ জোৰোণ। চ' আমাৰ পেণ্ডেল দিছ এয়া চাব পাৰে। এয়া পেণ্ডেলটো কেনে লাগিছে কমেণ্টত জনাব। আৰু এয়া বাহিৰ খণ্ড আৰু এয়া চাওক, এই বাহিৰৰ পৰা দেখাই দিছোঁ। আৰু এয়া আমাৰ ভাত খোৱা জেগাখিনি, এয়া ভাত খাব ইয়াতে। আৰু এয়া মই মেহেন্দি ল'লোঁ। মেহেন্দিটো ৰঙে উঠা নাই ইমান এটা, সেইকাৰণে। আৰু এয়া আমাৰ গেলামালৰ বস্তুখিনি। আৰু দেউতাতে গৈছিল আজি, আৰু এয়া মাহঁতে ভাত খাই আছে আৰু ময়ো খালোঁ অলপ আগতে খালোঁ। আৰু এয়া তাৰ কথা পাতি আছে বিয়াৰে আলোচনা আৰু ঘৰৰ মাজতে। আৰু এয়া মই বিলাহী খুৱাইছোঁ মুখখন চাফা হ'বৰ কাৰণে, কোনোবা পাগলী বুলি নাভাবিব। আৰু এয়া চাওক ফেচ ৱাছ ঘঁহিলোঁ মই, এয়া ফেচ ৱাছটো ঘঁহিলোঁ মানে। আৰু এয়া চাওক মই দেউতাৰ মানে ফেচ ৱাছটো ঘঁহিলোঁ, এয়া ঘঁহি আছোঁ ফেচ ৱাছটো। চ' এয়া মোৰ ৰিজাল্টটো দেখুৱাম ৰ'ব দেই আপোনালোকক, মুচি আছোঁ এয়া এতিয়া। চ' এয়া চাব ৰিজাল্টটো, এয়া চাওক ৰিজাল্টটো। স্কিনটো একদম কোমল হৈ যায়, আপোনালোকে ট্ৰাই কৰিব চাব পাৰে। চ' নিশ্চয় ট্ৰাই কৰি চাব আপোনালোকে কেনে হয়। চ' কালি যিহেতু জনো, কালি আপোনালোকলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিম। চ' নেক্সট ভিডিঅ'ত লগ পাম। টাটা বাই বাই। ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।